তেজপুৰ একাডেমীত বিহু কৃষ্টি পৰিষদৰ বিহু কৰ্মশালাৰ সফল সামৰণি বিৰল পৰিসমাপ্তি ঘটিল বিহু কৃষ্টি পৰিষদ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বিহু কৰ্মশালাৰ সাংস্কৃতিক ভূমি তেজপুৰৰ মধ্য তেজপুৰৰ প্ৰায় 200 শতাধিক প্ৰশিক্ষাৰ্থীৰ বিহু প্ৰদৰ্শনে পুনৰ এবাৰ জীপাল কৰিলে তেজপুৰবাসীৰ মানস পথত আগন্তুক ৰঙালী বিহুলৈ প্ৰীতিৰ সংযোগ যাচি আয়োজন কৰা একাডেমীৰ প্ৰাংগণত আজি বিহু উৎসৱ ভূমিলৈ পৰ্যবসিত হ'ল চেনাইৰ ঢোলৰ গুমগুমনিত নাচনীৰ উল্লাসী সাজোন কাছে অতিৰঞ্জিত কৰিলে তেজপুৰবাসীক বিভিন্ন জাতি জনগোষ্ঠীৰে এক হৈ সাম্প্ৰদায়িক বিভেদ পৰিহাৰ কৰি একতাৰ এনাজৰীক ৰাইজলৈ নিবেদন কৰি বাপতি সাহোন বিহুটিক শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিহু কৃষ্টি পৰিষদে 16 দিনৰ অন্তত সফল পৰিসমাপ্তি কৰিলে বৰ্ণাঢ্য সামৰণি অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ সভাপতি মোহন বৰাদেৱৰ সভাপতিত্বত আৰু সম্পাদক উত্তম দাসদেৱে আগধৰা ৰখনকৰ বিহু অনুষ্ঠানটিত উপস্থিত থাকে কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা নিৰ্মলা দাস কেন্দ্ৰীয় সভাপতি সুখদেৱ অধিকাৰী কেন্দ্ৰীয় উপসভাপতি নৰহৰ চুতীয়া বান থিয়েটাৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন বৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত মীনাক্ষী গোস্বামী প্ৰমুখ্যে অৰ্ধ শতাধিক বিদ্যান ব্যক্তিৰ উপস্থিতিয়ে জীপাল কৰিলে বিহু ক্ষেত্ৰখনত অনুষ্ঠানতে বিহু কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।